अच्छा सुनो, सब्सक्राइब करते वक्त ना घंटी बजा देना ताकि जब मैं ऑनलाइन आऊँ तो तुम्हारे फोन की भी घंटी बजे। এনাৰ্জি আৰু এনাৰ্জি মানুহৰ মূৰটো নষ্ট কৰি দিছে। কিন্তু 30 জুলাই তাৰিখৰ 12 বজাৰ পৰা মূৰটো খালী হৈ যাব। আপোনাৰ নামটো এনাৰ্জি থাকিলেহে মূৰটো খালী হ'ব। নাম নাথাকিলে কি হ'ব বাৰু? একো চিন্তা নাই। অসম চৰকাৰে আমাক সময় দিব ভুলটো সংশোধনৰ কাৰণে। কিন্তু আপোনাৰ নামটো এনাৰ্জিত দেখিবলৈ তাৰ কাৰণে অসম চৰকাৰে আমাক 4টা ৱেবছাইট দিছে। সেই 4টা ৱেবছাইটৰ ওপৰত মই এইটো ভিডিঅ' বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক দিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।